তো এখেতক আপোনালোকে ছাবস্ক্ৰাইব কৰি থব, মজা মজা ভিডিঅ' বনাই মজা। থ্যাংক ইউ। ডিম্বুদাক ওচৰত পাই সঁচাকৈ ভাল লাগিল। হেল্ল' ফ্ৰেণ্ডছ, আহিছিলোঁ তো বঙাইগাঁৱত এই উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেল চাবৰ কাৰণে। ইয়াতে এই ৰাতিপুৱা বা দিনৰ ভাগত এনেকুৱা ধৰণৰ প্ৰগ্ৰামবোৰ প্ৰায় বন্ধই থাকে, কাৰণ টাউন বা চহৰ এলেকাৰ মানুহবোৰ কেৱল সন্ধিয়াৰ পিছতহে সময় পায়, আৰু সেইকাৰণেই এনেকুৱা প্ৰগ্ৰামবোৰ কেৱল সন্ধিয়াৰ পিছতে আৰম্ভ হয়। আজি যিহেতু মই ইয়াতে আহিলোৱে, আৰু মোৰ যিটো প্ৰথম লক্ষ্য আছিল যে বঙাইগাঁৱৰ এই কাৰ্নিভেল উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেল চোৱাৰ আৰু আপোনালোককো দেখুওৱা, তেন্তে বলক আগবাঢ়ো সেই বঙাইগাঁৱৰ উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেললৈ। মই এডাল গছৰ তলত আছোঁ। এইটো গছ কিন্তু আৰ্টিফিচিয়েল গছ, ইয়াৰ পাতবোৰ এইবোৰ প্লাষ্টিকৰ পাত, এইটো সম্পূৰ্ণৰূপে আৰ্টিফিচিয়েল গছ। আৰু ইয়াত থকা বাঁহবোৰ দেখিছে, এইবোৰ হাতেৰে নিৰ্মাণ কৰা আৰ্টিফিচিয়েল, এইটো কেৱল ফটো উঠাৰ কাৰণে। এয়া দেখিবলৈ পাইছে, ইয়াত খুব ধুনীয়া ধুনীয়াকৈ সজাইছে। এইবোৰ সন্ধিয়াৰ পিছত ধুনীয়া ধুনীয়া চেলফি জোন, অৰ্থাৎ ইয়াতে আহি ল'ৰা ছোৱালীবোৰে ধুনীয়া ধুনীয়াকৈ ফটো উঠিব পাৰিব। আৰু সন্মুখতে এয়া ষ্টেজ দেখিব পাইছে, ইয়াতে সন্ধিয়াৰ পিছত ষ্টেজ প্ৰগ্ৰামবোৰ হয়। ইয়াতে আহি সঁচাকৈ মই ঠগি গ'লোঁ, চাৰিওফালে দোকান পোহাৰবোৰ বন্ধ। ভিউৱাৰ্ছ, আহিছিলোঁ তো ইয়াতে উইণ্টাৰ কাৰ্নিভেল চাবলৈ, কিন্তু ইয়াতে আহি অলপ সোনকালে আহি পালোঁ, অৰ্থাৎ ৰাতিপুৱা আহি ঠগি গ'লোঁ। আহিব লাগিছিল আবেলি বা সন্ধিয়াৰ পিছত, কিন্তু আহি পালোঁ দুপৰীয়াতে। সেয়েহে এক কথাত ক'ব গ'লে ঠগি গ'লোঁ। যিমান দোকান পোহৰ আছে সকলোবোৰ বন্ধ, ইয়াতে যি নৌকা ঘাট আছে সকলোবোৰ বন্ধ। মোৰ বঙাইগাঁৱত অহাৰ প্ৰথম লক্ষ্যটো হ'ল যে আজি মই এই বঙাইগাঁৱত চলি থকা এই উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেললৈকে যাওঁ, তাতে এটা সৰু সুৰা আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ। আহিছিলোঁ মই সেইটো কাৰণত, কিন্তু তাৰ আগতে মই এখন ইলেক্ট্ৰনিক দোকান সোমাইছিলোঁ কিবা এটা বস্তু বিচাৰি, কিন্তু তাতে হঠাৎ মই কাক লাগ পালোঁ জানে নহয়, সেই আমাৰ ডিম্পুদাক। ये सब के लिए एक्शन कैमरा बनाया गया है। क्या है स्पीकर करने लग लो हेलमेट और हेलमेट तो बोलो ভিডিও তো হেক করো। আমি কোন যাবি দেখো একটু যাবে না আইনা আই যদি আমি এখানে বাগান হই যাও বাগান হই যাবো बिल दे रहा है बिल हेलो ये टोटल 2 बजे के बाद में दे दे आप जाएगा ये काम को बात करेगा बिंदु ले আমি টিকিট বন্ধ করে মারছি বল আজি সঁচাকৈয়ে ডিম্বুদাক ওচৰত পাই সঁচাকৈ ভাল লাগিল। প্ৰত্যেক সময়ৰ কাৰণে লগ পালোঁ, কিন্তু দেখিলোঁ কিবা এটা কামত আহিছিল, দোকানতে আহিছিল, কিবা গোপ্ৰ নে কিবা এটা ল'ব আহিছিল, ল'লে, কিন্তু তেওঁক লগ পালোঁ, এটা চেলফিও ল'লোঁ, সঁচাকৈয়ে ভাল লাগিছে। এয়া দেখিছোঁ এতিয়া ডিম্বুদা ক'ৰবাত যাব ওলাইছে। आएगा उसको मोबाइल मिलेगा तो ये एक मोबाइल का
থেংক ইউ চাব ৰাস্তা দুদিন গাড়ী আহি ইমান ভাল লাগিছে আজি সঁচাকৈয়ে আহিছিলোঁ বেলেগ কামত কিন্তু লগ পালোঁ ডিম্পু দাক তেওঁক ওচৰৰ পৰা চোৱা সকলোৱে ভালকে কথা পাতক অঁ তো এখেতক আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব মজা মজা ভিডিঅ' বনাই মজা থেংক ইউ ৱেলকাম ৱেলকাম ডিম্পু দাক লগ পালোঁ আৰু ডিম্পু দাৰ সৈতে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব আজিলৈ ইমানতে সমাপ্ত কৰোঁ অঁ তো এখেতক আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব মজা মজা ভিডিঅ' বনাই মজা থেংক ইউ ৱেলকাম ৱেলকাম